নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। মই গৈ আছো এতিয়া বহুত ধুনীয়া এটা ৱাটাৰফল জেগাত, তাৰমানে বহুত মজা লাগিব। আজি গাড়ী লৈ ওলাইছো, বেলেগ দিনা বাইকে দি আৰু আছো। মোৰ লগত আছে অনন্ত মামা আৰু পিছফালে আছে বিশ্ব আৰু বিকি আৰু হাহিম। বাকী আছে মাত্ৰ 11 কিলোমিটাৰ। তো হাহিমৰ ফালে গৈ আছো, তো ধুনীয়াকে দেখাই আছো, আপোনালোকে চাই থাকক, মজা লাগিব। লেটছ গো। জবৰদস্ত। মই গাড়ী চলাইছো, অলপ পিছত বিশ্ব চলাব। চাই থাকক, মজা জেগাত ওলাইছো। বিস্পচনীয় জায়গা। কি ধুনীয়া ধাৰণী পথাৰ, হা কি মজা লাগিছে। দিছ ইজ বিউটি অফ আছাম। ভিডিঅ' কৰি আছো মই এজে ঠাকুৰ, মানে অনুপৰ মামা। অনুপ কৰি আছে, এইফালে ড্ৰাইভ কৰি আছে, লগত দুটা বন্ধু। এতিয়া আহি পিনে তাৰমানে হাহিম বজাৰ পালো, আৰু অলপ দূৰ আছে য'ত আমি যাম। তাৰমানে দেখাই আছো চব কেনেকুৱা প্লেচ। কোনোদিনো অহা নাই কিন্তু তাতে, আজি প্ৰথম যাই আছো। যাই পিনে চাওঁ আৰু আপোনালোকক দেখাওঁ কেনেকুৱা। এইটো হ'ল হাহিম বজাৰটো। হাহিম বজাৰ পাৰ হলো, পাৰ হৈ পিনে এতিয়া যাই আছো, আৰু কিমান দূৰ আছে নাজানো। চাউথ ইংলিছ স্কুল পাৰ হলো। ইয়াতে তাৰমানে ৰখিছে গাড়ীটো, তাতে দুটাই দোকানত গেছি সুধিবৰ কাৰণে কিমান দূৰ। আৰু তো বহুত ডাঙৰ মিষ্টেক এটা হৈ গ'ল। তাৰমানে আমি য'ত আহিছোঁ তাৰ পৰা মানে বাইক লৈ যদি আহিলোঁ হয় আমি, ইয়াৰ মানে মোটামুটি ৱাটাৰফলৰ সন্মুখত যাব পাৰিলোঁ হয়। নামটো হ'ল কি বাছপাৰা বুলি ক'লে নেকি? মাছপাৰা। তো আমি এতিয়া যাব নোৱাৰিম। বাকী এতিয়া আমি যাম আৰাডাঙা। চাই থাকক, আৰাডাঙাত গৈ পিকনিক স্পট হয়। ধুনীয়াকৈ গৈ আছোঁ, দেখাই আছোঁ, চাই থাকক। উপায় নাই আৰু আমি গৈ থাকোঁ, চাই থাকক। লেটছ গো। পালোঁ আঠিয়াপৰি আৰু তেল ভৰালোঁ গাড়ীত 300 টকা। ওয়েলকাম টু পিকনিক স্পট। ঠিক আছে, মনে হইতেছে কি ডেঞ্জাৰ ৰাস্তা। মাই গড ইয়াৰ, সিৰিয়াসলি কৈছো, ইমান বেয়া ন। এতিয়া নামি আহোঁতে আহি গ'লো, কিন্তু উঠোতেহে গম পাম মানে কেনেকুৱা চিটুৱেশ্যন হ'ব। আৰু ৰাস্তাত ইমান ডাঙৰ এটা সাপ গৈছে ন, ইমান মোটা বাপ্পা। এইটো হৈছে আমি আৰু জেগা পামে, আৰু অকণমান জেগা আছে। মাইখ্ৰাং পিকনিক স্পট আমি পাই গৈছো। আৰাডাঙা পিকনিক প্লেচ দেখাই আছো। ফাইনেলি পাই গ'লো আৰাডাঙা পিকনিক স্পট। পিছফালে গাড়ী ৰাখি দিলোঁ। এতিয়া আমি এইখন দোকানত আহিছোঁ কিবা খাবলৈ। বিকি কি খোৱাবা? কিবা আছে, যি আছে তাকে লৈ লওঁ। কিবা এটা খাওঁ, মানে পানীত বহি খাম নে নাই? নিশ্চয়। তো ইয়াতে গাড়ী লৈ আহিলে 200 টকা পাৰ্কিং চাৰ্জ দিব লাগে, আৰু বাইক লৈ আহিলে 50 টকা। বাকী চাই থাকক, দেখাই আছোঁ। এতিয়া আমি লৈ ল'লোঁ মাজা, কণী, তাৰপিছত ষ্টিং, আৰু এইফালে পানী লৈছে বিকিয়ে। এইখন দোকানৰ পৰা আমি ল'ম হেৰি পাপৰ আৰু বুট ভাজি। চাওঁ বুট ভাজিটো অলপ দেখাই দিম, চাওঁ কেনে। এতিয়া বুট ভাজা লৈ ল'লোঁ। এইখন হ'ল আৰাডাঙা পিকনিক স্পট। চব বস্তু লৈছোঁ, আমি পাই গ'লোঁ আৰাডাঙা পিকনিক স্পট। আজিকালি আপোনালোকে ইয়াতে আহিলে কিন্তু এয়াৰটেলৰ নেটৱৰ্ক পাব, কাৰণ আগতে এয়াৰটেলৰ নেটৱৰ্ক পোৱা নাছিলে। ফাইনেলি আহি পালোঁ আৰাডাঙা পিকনিক স্পট। কি ধুনীয়া লাগিছে, OMG জবৰদস্ত এটা ভিউ এণ্ড নাজাৰা। চাই লওক। এতিয়া আমি যাম এই মাজত গৈ এইখিনি বস্তু খাম, আৰু আপোনালোক ধুনীয়াকৈ দেখাম এইখিনি জেগাৰ পৰা নাজাৰা এণ্ড প্ৰাকৃতিক দৃশ্য। চাই থাকক। ৰেডি টু ফাইট নে গো? ৰেডি টু ফ্লাই। মই হাতত আছে এইখিনি বস্তু আৰু মোবাইল। কেনেকৈ যাওঁ চাওঁ, মোবাইলটো নপৰিলে হ'ল। জবৰদস্ত। পৰিলে কিন্তু চেছ আৰু মোবাইল না নাপাম। ৱাও এণ্ড ভৰি নিভিজাবা, শ্লিপ হৈ যায়। এতিয়া বিকি গৈ আছে, তাৰ ভয় লাগে বোলে, তামাম পিছল বে। হাতত মোবাইলটো নাথাকিলে টেনশ্যন নাই। আহিবা, আহা আহি যোৱা। এইটোত দিয়া মজা। হম সাথ সাথ। এইটো শিল বহুত মজা আছিলে খাবৰ কাৰণে। চ' অলপ গৰম হৈছে, পানী মাৰি ল'ব লাগিব। নহ'লে কাম কৰোঁ, এই ডাঙৰটোত যাওঁ। হা, ডাঙৰটোত যাবৰ কাৰণে কিন্তু অলপ টান হ'ব, কিন্তু পূৰা বহুত পানী আছে এইখিনিত। এইটোতে খাই দিম নেকি? অলপ জাগা পাইছোঁ আমি এইখিনিত বহিব পাৰিম। সেইটো গৰম বেছি, অলপ পানী মাৰি দিম নেকি? মজা ঠাণ্ডা বে। ফাৰ্ষ্ট টাইম খাম আমি বুট ভাজি। আপোনালোকে আহিলে ইয়াতে বহি যি খাই খাব পাৰে, কিন্তু বস্তুখিনি ধুনীয়াকৈ পলিথিনত ভৰাই এই ডাষ্টবিন আছে তাতে, ডাষ্টবিনত পেলাই দিব, ঠিক আছে? ৱাও, কেনে মজা ন? পানীৰ কি চাউণ্ড বে ভাই। পিঁয়াজ ওলাই লোৱা কণী ইয়াৰ পৰা। কণীত পিঁয়াজ আছে, জলকীয়া আছে, ওলাই লোৱা। নেমু, নিমখ কম হৈছে নেকি? ধুনীয়াকৈ ষ্টিং আনিছোঁ, মাজা আনিছোঁ, হয় নাই?
জলকীয়া তলকীয়া ওলাই লোৱা পৰা এইফালে ৰন্ধা চাটনি বনাই আছে তামোলো আনিছো দেখিছে নে নাই তামোলো আনিছো খাৱা হোৱাৰ পিছত তামোল খাম মজা মজা বিশ্বৰ লগত হৈ গ'ল অঘটন ষ্টিংটো খুলিবগৈ ধুনীয়াৰ পৰিলে তলত চাপ লাহে লাহে খোলা ভাই এতিয়া খাম তামোল আৰু পাণ বেছিটো লৈ লোৱা আৰু অলপ লোৱা বাছ হৈ যাব এতিয়া আমি যাম পানীত গা ধুবলৈ চাই থাকক মজা লাগিব বিকি ধুনীয়াকৈ ভৰি পানীত দি থৈ মহি আহে মই যাওঁ মাই গড কি ঠাণ্ডাও পানী তো মই এতিয়া বিকিহঁততকৈ বহুত দূৰত আহিলোঁ দেখিছে বিকিহঁতে বহুত পিছত বহি আছে গা ধুম মই বিকিয়ে চশমা এটা পাইছে চাওক এখন গ্লাছ আছে এখন গ্লাছ নাই মজা মজা এইটো চাওক কি পুৰা ধৰো নেকি তামাম শিল ইমান ডাঙৰ নহয় জোঙা জোঙা পুৰা পিন্ধি ধৰে ডলফিন সাউথ আফ্রিকার ডলফিন ভাই কি ঠান্ডা মজা লাগছে ভাই দিল্লি কি পানি নাই নাই বৰষুণৰ আগত আমি ৰাস্তাটো পাৰ হ'ব লাগিব আমি এনেকৈ গা পা ধুই ধুনীয়াকৈ ভৰি চৰি ধুই ল'লোঁ সেই যাম গাড়ীত বিশ্ব আগতে গুচি গ'লে তো এতিয়া ভাবিছোঁ ভাজা বুট খাম অকণমান তো মই যে কৈছিলোঁ আমি বস্তুবোৰ খাই লৈ আমি ডাষ্টবিনত পেলাম তো এইখনৰ ডাষ্টবিন বিশ্ব পেলাই দিয়া গুড বঢ়িয়া স্বচ্ছ ভাৰত অভিযান আপোনালোকে এইবিলাক মানি চলিব তেতিয়াহে আমাৰ জেগাখিনি চাফা থাকিব তো এতিয়া গাড়ী ষ্টাৰ্ট দিছে এতিয়া চলাব বিশ্বই গাড়ী চলো এতিয়া হৈ গৈছোঁ মই লুংগি বাবা চলো গান লগা চাকৰি নেন লাগে আঠিয়াবাৰীতে ফুটবল খেল চলি আছে তো এনেকৈ আহি পাই গ'লোঁ বকৰ আৰু বকৰ পিছত কেম্পো বেছি নহয় 6-7 কিলোমিটাৰ চ' মিলতে নেক্সট ভিডিঅ' বাই বাই জয় হিন্দ বন্দে মাতৰম জয় অসম কেনে লাগছে ঘূৰি বাকী এইফালে বহি আছে চাই থাকক